हेलो बंधु बान्धवीসকল আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। সো আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব আমাৰ এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিয়া হৈছে। ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ' চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষত থকা বেল বাটনটো দবাই দিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপুনি দেখা পাই আছে বেংক একাউণ্ট আধাৰ লিংক এপ্লিকেশ্যন ফৰ্ম। এইখন ফৰ্ম আপুনি ক'ত পাব মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম, তাৰ পৰা ডাউনলোড কৰি ল'ব। এতিয়া ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগে মই ফিলআপ কৰি আছোঁ, আপোনালোকে চাই থাকিব। এতিয়া আপুনি যিটো ব্ৰাঞ্চত আপুনি একাউণ্ট কৰিছে সেইটো ব্ৰাঞ্চৰ ইয়াতে আপোনাৰ নামটো লিখিব লাগিব। এতিয়া আপুনি ইয়াতে দেখা পাই আছে ডেট, আপুনি যিদিনা এই ফৰ্মখন বেংকত জমা দিব সেইদিনাখনত তাৰিখটো ইয়াতে লিখিব লাগিব। ইয়াৰ পিছত আপুনি তলত দেখা পাই আছে বেংক একাউণ্ট নম্বৰ, ইয়াতে আপোনাৰ একাউণ্ট নম্বৰটো লিখিব লাগিব। লিখাৰ পিছতে আপোনাৰ বেংক একাউণ্ট নম্বৰটো ইয়াতেও দিব লাগিব। ইয়াৰ পিছতে আপুনি তলত দেখা পাই আছে কেইটামান টিপ মাৰ্ক দিয়া আছে, টিপ মাৰ্ককেইটা আপুনি ইয়াতে দি দিব। ইয়াৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে আধাৰ UID নাম্বাৰ, ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ যি 12টা নম্বৰ দিয়া আছে সেই নম্বৰকেইটা ইয়াতে লিখিব লাগিব। ইয়াৰ পিছতে আপুনি তলত দেখা পাই আছে নেম অফ দ্য আধাৰ হোল্ডাৰ AS ইন আধাৰ কাৰ্ড, ইয়াতে আপোনাৰ আধাৰ কাৰ্ডত থকা যিটো নাম আছে সেইটো নাম ইয়াতে লিখিব লাগিব। ইয়াৰ পিছতে আপুনি তলত দেখা পাই আছে ছিগনেচাৰ, ইয়াতে আপোনাৰ ছিগনেচাৰটো কৰিব। এতিয়া আপুনি নেক্সট দেখা পাই আছে নেম, ইয়াতে আপোনাৰ নেমটো লিখিব লাগিব। লিখাৰ পিছত আপুনি তলত আৰু দেখা পাই আছে মোবাইল নম্বৰ, ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত তলত দেখা পাই আছে আপোনাৰ ইমেইল ID, আপোনাৰ ইমেইল ID থাকিলে আপুনি ইমেইল IDটো ইয়াতে দি দিব। ইয়াৰ পিছত আপুনি তলত দেখা পাই আছে লিংক অফ আধাৰ নম্বৰ উইথ বেংক একাউণ্ট, ইয়াতে কোৱা হৈছে যে আপোনাৰ আধাৰ কাৰ্ড এখন জেৰক্স কৰি এখন ফৰ্মৰ লগত পিন লগাই আপুনি যিখন ব্ৰাঞ্চত একাউণ্ট কৰিছে সেইখন ব্ৰাঞ্চত এই ফৰ্মখন জমা দিব লাগিব। জমা দিয়াৰ 24 ঘণ্টামান পিছতে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈছে নে নাই আপুনি চেক কৰিব পাৰিব। আপুনি কেনেকৈ চেক কৰিব তাৰ বাবে মই এটা ভিডিঅ' বনাইছোঁ, সেইটো ভিডিঅ'ত লিংক ডিছক্ৰিপশ্যনত দি দিম, পাৰিলে আপুনি তাৰ পৰাও চাই ল'ব। সো আজিৰ ভিডিঅ'টো আছিল ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো দবাই ৰাখিব। থেংক ইউ ছ' মাছ।